তো হেল্ল' ফ্ৰেণ্ডছ, আজিও আপোনালোকৰ কাৰণে এটা মজা এপ লৈ আহিছোঁ। তো এইটো হ'ল এই এপটো আপোনালোকে প্লে ষ্ট'ৰত বিচাৰি নাপাব। ইয়াৰ লিংক আছে ডিছক্ৰিপশ্যনত, তাৰপৰা আপোনালোকে গৈ ডাউনলোড কৰি ল'ব, ঠিক আছে। তো এপটো মই লগ ইন কৰা আছে, সেইকাৰণে লগ ইন কৰি দেখুওৱা নাই। একদম ইজি প্ৰচেছ। আপোনালোকে খালি মোবাইল নাম্বাৰটো দিব লাগে, তাত এটা OTP আহিব, অটো ফিল হৈ যাব, বাছ ইমানটোৱে প্ৰচেছ। তেতিয়া আপোনালোকে আৰামছে এইটো লগ ইন কৰি ল'ব, ঠিক আছে। তো এপটো হৈছে এইটো, মোৰ মানে আগতো এটা একাউণ্ট আছিলে, সেই একাউণ্টটো খোলা নাই, এইটো নতুন একাউণ্ট হয়, ঠিক আছে। ইয়াত বেছি পইচা নাই। তো এইটো ৰেফাৰ চিষ্টেম এনেকুৱা। তো ৰেফাৰ কৰিলে আপোনালোকে ভাল পইচা ইনকাম কৰিব পাৰিব। এজনক ৰেফাৰ কৰিলে আপোনালোকে 1000 টকা পাব, ঠিক আছে। এটা ৰেফাৰত 1000 টকা। এনেকুৱা ক'ত পাব আৰু। তো ইয়াত দেখিছে বহুতো গেম আছে। ইয়াত এটা গেম নহয়, বহুতো আছে। কুইজো আছে, আপোনালোকে কুইজো খেলিব পাৰে। প্ৰ' কেৰম আছে আৰু ফ্ৰুইট ফাইট, নাইফ, এই তেনেকৈ বহুত কিবা কিবি গেম আছে। আপোনালোকে ধেৰ গেম খেলিব পাৰে, যোনটো মন যায়। তো মইতো কেৰমটো খেলিলোঁ 10 টকা আছিলে, 10 টকাৰ পৰা মই 26 টকা কৰিলোঁ, মানে 16 টকা মই কেৰম খেলি পেলাই জিকিলোঁ। বেছিও খেলা নাই, অলপ অলপ। আৰু তো এইটো ৰিৱাৰ্ডছ, ইয়াত আপোনালোকে মানে যদি কিবা ডিপ'জিট কৰে, ধৰি লওক ডিপ'জিট আপোনালোকে 10 টকা 20 টকা যিমানটো কৰে, মইতো ছাজেষ্ট কৰোঁ আপোনালোকে 20 টকামান ডিপ'জিট কৰিব, ঠিক আছে। বেছি নকৰিব, নহ'লে আপোনালোকৰ এইটো 20 টকা কৰিব, তাৰপৰা আপোনালোকে খেলি চাব। যদি হয় তো ইয়াৰ পৰা আপোনালোকে লগ ইন কৰিলে 10 টকা দিবও এনেই, সেইটো দি পেলাই আপোনালোকে খেলিব পাৰে। মই এতিয়ালৈকে ইয়াত ডিপ'জিট কৰা নাই, ত' মই এনেকুৱাতে খেলিছোঁ, ঠিক আছে। তো ডিপ'জিট কৰিলেহে আপোনালোকে উইথড্ৰ কৰিব পাৰিব ইয়াৰ পৰা। যেতিয়া আপোনালোকৰ 100 বা তেনেকৈ মোটামুটি ইনকাম হৈ যাব, তেতিয়াহ'লে আপোনালোকে ডিপ'জিট কৰিব পাৰে। তো এয়া কেৰম গেমটো, ঠিক আছে। কেৰমত আপোনালোকে লগ ইন কৰিলে আপোনালোকে মানে যিমান পইচা লগাব, এইটো আপোনালোকৰ লগত কথা, আপোনালোকে কেনেকুৱাত খেলে, ঠিক আছে। তো এইটো লুডো গেম, 2 টকাৰ পৰা আপোনালোকে 20,000লৈকে খেলিব পাৰে। এইটো যদি আপোনালোকে খেলিম বুলি বিচাৰে, অ'কে। লুডো গেমটো ভাল আছে, কাৰণ ইয়াত আপোনালোকে 4টা প্লেয়াৰৰ অপশ্যনত খেলাটো ভাল। 4টাত খেলিলে মানে ফাৰ্ষ্টততো চব পইচা পাবই, ডাবল পইচা, ঠিক আছে। তো আপুনি 10 টকা লগালে 20 টকা পাবই, আৰু ছেকেণ্ডৰটোৱে মানে 10 টকা যদি লগায় 10 টকাই পাব, তাৰ পইচা মাৰ নাযায়, ঠিক আছে। আৰু থাৰ্ড আহিলেও আপোনালোকে কিবা না কিবা পাবই, 5 টকা বা 3 টকা তেনেকৈ, মানে আপোনাৰ 4 নম্বৰটোহে একো নাপাব। এইটো মই গেম খেলিছোঁ, লুডো গেম খেলিছোঁ, বেছি খেলা নাই, কাৰণ মই টাইম নাপাওঁ, আৰু বেছি মোৰ ঢেৰ পইচা লগাই খেলা নাই, খালি মই টাইম পাছৰ কাৰণে খেলোঁ, কাৰণ মোৰ ঢেৰ কাম থাকে। ৱেবছাইটতো কাম থাকে, 2টা ৱেবছাইট আছে, আৰু কলেজৰো পঢ়া আছে, ঠিক আছে। মই মানে মোৰ এনেই খেলোঁ আৰু টাইম পাছ, এনেই বহি থাকিলে। তো আপোনালোকক খেলি পেলাই দেখাই দি আছোঁ, আপোনালোকে স্কিপ নকৰিব। মই 2 টকা লগাইছোঁ, বেছি নহয়। তো মইতো ইমান প্ৰ' নহয় ঠিক আছে, সেইকাৰণে মই বেছি নলগাওঁ। মই জানোৱেই এইটো জিকিব নোৱাৰিম। লুডোটো খেলোঁ ভালছে, ঠিক আছে। তো আপোনালোকে এনেকুৱা কেৰমটো খেলোঁ, প্লেয়াৰ এটা আহিলে, ঠিক আছে। তো তাৰপৰা তো ময়ো খেলোঁ, আপোনালোকক খেলি পেলাই দেখাইহে দিছোঁ, জাষ্ট আপোনালোকক দেখাবৰ কাৰণে খেলিছোঁ। ইমান প্ৰ' নহয়, তথাপি খেলি আছোঁ। তো আপোনালোকে চাই যাওক কেনেকৈ খেলিব। তো বহুত ইজি গেম, ঠিক আছে। আৰু ভিডিঅ'টো লং হৈ যাব, সেইকাৰণে আপোনালোকে চৰি কৈছোঁ, ভিডিঅ'টো লম্বা হৈ যাব। আপোনালোকৰ যদি টাইম বেছি হৈ যায়, তেতিয়াহ'লে গেমটো আপোনালোকে স্কিপ কৰিব পাৰে, নহ'লে চাবও পাৰে। বহুত ইজি গেম। তো মোৰ নিচিনা প্লেয়াৰে যদি খেলিব পাৰে নবৰাই, তেতিয়াহ'লে আপোনালোকেও খেলিব পাৰিব। তো নিজকে নবৰাই কৈছোঁ, আৰু উপায় নাই। ইয়াত বহুত ভাল ভাল প্লেয়াৰ আহে, যদি ধেৰ পইচা লগাওঁ। আপোনালোকক এইটো নকওঁ আপোনালোকে বহুত পইচা লগাওক, হয় লুডো চুডো তেনেকৈ পইচা লগাব পাৰে আপোনালোকে, তাত দিমাগ লাগে খেলিবৰ কাৰণে। আৰু কেৰমতো দিমাগ লাগে, সেইটো নহয় আপোনালোকৰ নাইকিয়া বুলি। মোৰ নাইকিয়া, মানে ইমান মই খেলি থাকিব নোৱাৰোঁ। আৰু দিনটো 2 গেম বা 3 গেম তেনেকৈ কলেজতো কেতিয়াবা বহি থাকিলে খেলোঁ, অ'কে। তো আপোনালোকে চাই লওক, নোৱাৰি যদিও মাৰি আছোঁ মোটামুটি ভাই। তো
হৈছে আপোনালোকে মানে হাই স্ক'ৰ কৰিব লাগে দেখিছে তলত লিখা আছে 160 দুটাই 160 কৰিব লাগে যাৰ আগত হৈ যাব মানে হাইষ্ট পইণ্ট হ'ব সি জিকিব লুডোটো এনেকাই 10 মিনিটৰ খেল হয় যাৰ হাইষ্ট পইণ্ট হয় সি জিকে ঠিক আছে তো আপোনালোকে খেলি চাব পাৰে মানে ভাল আছে আৰু আপোনালোকে ভাল পইচা ইনকাম কৰিব পাৰিব মোৰ আগৰ এপটোত মানে আগৰ যোনটো একাউণ্ট আছিলে তাত মই কমো 8-9 হাজাৰ মান জিকিছোঁ কাৰণ এতিয়া সেইটো মোবাইল লৈ পেলাই থকা নাই চ' ঘৰত আছে সেইটো মোবাইল এইটো নতুন এটা একাউণ্ট দি পেলাই দেখাই দিছোঁ আপোনালোকক ঠিক আছে তো চাওঁ এই প্লেয়াৰটো ভালেই খেলিছে কোন জিকে এইটো গেৰেণ্টি দিব নোৱাৰোঁ তথাপিও খেলি আছোঁ আৰু তো চাই যাওক আপোনালোকে ইও খেলি আছে ময়ো খেলি আছোঁ ভালেই মানে সিও খেলি আছে ঠিক আছে এইটো লগা নাই মই জিকিম বুলি তথাপিও চাওঁ লাষ্টলৈকে কি হয় তাৰ ফিনিছ আছে দুটা মাৰতে তাৰ ফিনিছ আছে ঠিক আছে তো এইটো মোৰ ওচৰত আহিছে বাৰু ষ্ট্ৰাইক হৈ যায় আৰু এনেকৈ নোৱাৰোঁ কৈ দিছোঁ আগতে নোৱাৰোঁ কাৰণে বেছি পইচা লগোৱা নাই আপোনালোকেও নলগাব কম লগাই খেলিব মানে বেছি পইচা লগাই নেখেলিব আৰু বেছি লোভ নকৰিব আৰু কনফিডেন্স নাৰাখিব ঠিক আছে তো জিকি গ'লোঁ আপোনালোকৰ ওচৰত জিকি গ'লোঁ চাই কেনেকৈ খেলি পেলাই জিকিছোঁ চ' কেৰিম পুলৰ নিচিনাই ছেইম আপোনালোকে খেলিব পাৰে ঠিক আছে 1 টকা জিকিলোঁ আগত কিমান আছিলে 26 টকা চ' 28 টকা হ'ল আপোনালোকৰ ওচৰত জিকি পেলাই দেখাই দিলোঁ এইটো পাছত নক'ব আৰু উইথড্ৰ কৰিব হ'লে আপোনালোকে মানে এইটো জিকিলোঁ এতিয়া 3.2 ৰুপিজ ঠিক আছে তো এই মাত্ৰ জিকিলোঁ চাই লওক টাইমটো 9:01 জিকিছোঁ এতিয়া 9:02 হৈছে আপোনালোকৰ ওচৰত তো উইথড্ৰ কৰিব হ'লে আপোনালোকে ৱালেটত যাব ৱালেটত গ'লে এটা উইথড্ৰ অপশ্যন পাব ঠিক আছে মই দেখাই দি আছোঁ এইটো উইথড্ৰ অপশ্যন তাত মানে আপোনালোকে ফাৰ্ষ্ট ডিপ'জিট কৰিলে আপোনালোকে উইথড্ৰ কৰিব পাৰিব ডিপ'জিট আপোনালোকে 10 টকা কৰিব পাৰে ইয়াত দেখাই আছে 20 টকা 10 টকাও কৰিব পাৰে আপোনালোকে পেটিএম বা UPI ID দি পেলাই চ' মই আপোনালোকক দেখাই দি আছোঁ আপোনালোকে এইটো আৰ্টাৰ ৱালেটছ ঠিক আছে জিঅ' মানি এয়াৰটেল তেনেকুৱাটো কৰিব পাৰে আৰু পেটিএমত অপশ্যনত মই প্ৰেছ কৰি দেখাই দি আছোঁ বাৰু তো কাটি দিওঁ মনো কৰোঁ এতিয়া আচ্ছা তো আপোনালোকক দেখাই দি আছোঁ ৰখিব ভালছে আপোনালোকেও বুজি ল'ব স্কিপ নকৰিব ভিডিঅ'টো তো পেটিএমত আপোনালোকে প্ৰেছ কৰিলে ডিপ'জিট কৰিব হ'লে গৈ পেলাই আৰ্ডাৰ